নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ। পাপ কৰিবলৈ আমি ভয় নকৰোঁ কিয় বাৰু? কলি যুগত অজ্ঞানবশতঃ পাপ কৰিবলৈ ভয় নকৰোঁ নেকি? নে আমি পাপৰ কৰ্ম যিটো ফল, সেই ফলটো নজনাৰ কাৰণে আমি পাপ কৰিবলৈ ভয় নকৰোঁ? এজন শিক্ষিত লোক, তেওঁ ডিগ্ৰী পাছ কৰি তেওঁ এটা উচ্চ পদত তেওঁ গৰাকী হয়। গৰাকী হোৱাৰ পিছত তেওঁ ঘোচ ল'বলৈ তেওঁ নাপাহৰে। শিক্ষা লৈ যদি তেওঁ ঘোচেই লয়, তেন্তে হ'লে সেই শিক্ষাৰ মূল্য ক'ত? তেওঁ জনসাধাৰণক কি সহায় কৰিলে? সেই শিক্ষা তেওঁ বেচে। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই দ্ৰোণাচাৰ্যক কৈছিলে, দ্ৰোণাচাৰ্য তুমি কেতিয়াও গুৰু হ'ব নোৱাৰিলা, তুমি সদায় শিক্ষকেই হৈ ৰ'লা। কাৰণ গুৰুৱে কেতিয়াও নিজৰ বিদ্যা নেবেচে, গুৰুৱে সদায় বিদ্যা দান কৰে। কাৰণ তুমি বাবত বিচাৰিলা। কাৰণ অৰ্জুন আৰু কৌৰৱক যেতিয়া তেওঁ শিক্ষা দিছিল, দিয়াৰ পিছত তেওঁ এজন বন্ধু আছিল, বন্ধুজনৰ নাম আছিল দ্ৰুপদ ৰজা। দ্ৰুপদ ৰজাৰ এবাৰ দ্ৰোণাচাৰ্যক বৰ অপমান কৰিছিল। সেই অপমানৰ তেওঁ প্ৰতিশোধ ল'বলৈ তেওঁ কৌৰৱৰ আৰু পাণ্ডৱৰ শিষ্যসকলক তেওঁ কৈছিল যে তোমালোকে যদি মোক শিক্ষা লোৱাৰ বাবে গুৰু দক্ষিণা দিব বিচৰা, তেন্তে হ'লে দ্ৰোণাচাৰ্যই নিজেই কৈছিলে, যদি বিচৰা তেন্তে হ'লে মোক দ্ৰুপদ ৰজাক মোক বন্দী কৰি আনি দিব লাগে। তেতিয়া কৌৰৱ আৰু পাণ্ডৱ সকলোৱে গৈছিল, কোনেও নোৱাৰিলে। কৌৰৱক দ্ৰুপদ ৰজাই বান্ধি থৈছিল, কিন্তু অৰ্জুনে গৈ পেলাইহে দ্ৰুপদ ৰজাক ধৰি বান্ধি লৈ আহিছিল। লৈ অহাৰ ফলত সেই সময়তে দ্ৰুপদ ৰজাইও অৰ্জুনৰ নিচিনা এজন পুত্ৰ বিচাৰিছিল, আৰু গুৰু দ্ৰোণাচাৰ্যই তেওঁৰ পৰা আধা ৰাজ্য কাঢ়ি লৈছিল। চাওক, সেই সময়ত গুৰু দ্ৰোণাচাৰ্যই বেচা কিনা কৰিছিল বিদ্যা। শিষ্যসকলক দিয়াৰ কাৰণে তেওঁলোকে তাৰ বাবদ তেওঁলোকে কিবা বিচাৰিছে, কিন্তু প্ৰকৃত যিজন গুৰুৱে কেতিয়াও বিদ্যা নেবেচে, তেওঁ দান কৰে, তাৰ বাবদ তেওঁ একো নিবিচাৰে। এতিয়া আমাৰ বৰ্তমান সময়ত আমি যিবিলাক শিক্ষা ব্যৱস্থা শিক্ষা গ্ৰহণ কৰি আছোঁ, এইবিলাক আমি কিনা বেচাৰ ওপৰতে কৰি আছোঁ। সেইকাৰণে আমি সকলো ক্ষেত্ৰতে কিনা বেচাই ব্যৱহাৰ কৰোঁ। যিসকলে এতিয়া উচ্চ শিক্ষা লৈ পেলাই উচ্চ চাকৰি পায় বা উচ্চ পদৰ অধিকাৰী হয়, তেওঁলোকে শিক্ষককহে পাইছে, গুৰুক পোৱা নাই। শিক্ষকে বিদ্যা বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ ফলত তেওঁলোকে যিটো বিদ্যা অৰ্জন কৰে, সেই অৰ্জন কৰা বিদ্যাটো তেওঁলোকে বিক্ৰীয়ে কৰে। চৰকাৰৰ পদৰ অধিকাৰী হৈ যদি চৰকাৰে দৰমহা দিও থাকে, তথাপি তেওঁলোকে মানুহৰ পৰা লুণ্ঠন কৰে বুলি কয়, এইটো ঘোচ লয়। ঘোচ নল'লে কাম নহয়, শ্ল' হৈ থাকে। ঘোচ ল'লেহে কামটো কৰি দিয়ে। এনেকুৱা কিছুমানো মানুহ আছে। জনসাধাৰণবোৰে ঘোচ দিয়ে কিয়? ঘোচ দিয়াৰ কাৰণ সেইটোৱেই যে কামটো অতি সোনকালে হওক। কিন্তু প্ৰকৃততে যদি গুৰু লৈ বিদ্যা ল'লেহেঁতেন, কেতিয়াও তেওঁ পাপ কৰ্ম নকৰিলেহেঁতেন। ঘোচ পাপ কৰ্ম। কাৰোবাক অনীতি কৰি আমি তাৰ পৰা তেওঁ ধন দাবী কৰি লৈ আহিছোঁ, চুৰ কৰি লৈ আহিছোঁ, শোষণ কৰিছোঁ, আনৰ ভাগ কাঢ়ি লৈছোঁ, এইবিলাক পাপ। আমি এইবিলাক পাপ কৰিবলৈ ভয় নকৰোঁ, কাৰণ আমি তাৰ পৰিণামটো নাজানো। গীতা শাস্ত্ৰত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছে, অৰ্জুন, বধিবোৰ জিত যেনে ৰতে। ভগৱানে কৈছে মই তেওঁক বধো কৰিম আৰু তেওঁক বধামো, জিত যেন ৰতে। যোনে যি ৰতে, যোনে যি কৰে। আমি যদি পাপ কৰ্ম কৰোঁ, আমি কেতিয়াও তাৰ পৰা আশা কৰিব নালাগে যে আমাৰ পাপৰ ফল আমাৰ সুখ আছে বুলি। দুদিনৰ সুখৰ নিচিনা লাগে, কিন্তু বাস্তৱত সেইবিলাক সুখ নহয়। তাৰ কৰ্মফল দুখেই হ'ব। আজিলৈকে পাপ কৰি কোনেও সুখত থাকিব পৰা নাই। অসুৰসকলে পাপ কৰি লৈ
পাপ কৰিলে তেওঁলোকে কি কৰে, তেওঁলোকে কেইদিনমানৰ স্বৰ্গ সুখো পায়, স্বৰ্গখনকো তেওঁলোকে ৰাজত্ব কৰিব পাৰে, কেইদিনমান তেওঁলোকে নানা ধৰণৰ ভোগ কৰিব পাৰে। কিন্তু সেই বুলি তেওঁলোক যে সুখী সেইটো নহয়, কাৰণ তেওঁলোকৰ গাত এনেকুৱা কিছুমান বিকাৰ ঈশ্বৰে দি দিয়ে, তেওঁলোক কেতিয়াও সুখী নহয়। তেওঁলোকে যদি স্বৰ্গ বিচাৰে তাৰপিছত ব্ৰহ্মালোকখন বিচাৰে তেওঁলোকে, মানে সন্তুষ্টি কিন্তু অসুৰসকলৰ নাথাকেই। এতিয়া আমাৰ যিদৰে আমাৰ মনুষ্যসকলৰ গাত আহি গৈছে, সেইকাৰণে তেওঁলোক সুখীও নহয়। আৰু এসময়ত কি হয়, তেওঁলোকৰ সকলোবিলাক নাশেই হৈ যায়। অসুৰক মাৰিবলৈ ভগৱন্তই অৱতাৰ ল'বলগীয়া হৈ যায়। তেওঁ ভগৱন্তই তেওঁলোকক ৰাজত্ব কৰিবলৈ নিদিয়ে, কাৰণ অসুৰে কি কৰে, অসুৰে সদায় অসুৰামিবিলাক প্ৰচাৰ কৰে। যিদৰে এতিয়া বৰ্তমান সময়ত অসুৰামি কৰি আমি পাপ প্ৰচাৰ কৰি ফুৰিছোঁ, অসুৰবিলাকেও পাপ বেছি প্ৰচাৰ কৰে, সেইকাৰণে তেওঁলোক অসুৰ বুলি কয়, তেওঁলোকক দেৱতা বুলি নকয়। আমি সেইকাৰণে আমাক শাস্ত্ৰ অধ্যয়ন কৰিব দিছে, শাস্ত্ৰ পঢ়িব দিছে। শাস্ত্ৰ আমি কোনো নীতি নিয়মত আমাক ব্যৱহাৰ কৰিব দিয়া নাই। আমি শাস্ত্ৰৰ পদ এষাৰ নীতি নিয়মত ব্যৱহাৰ কৰি আছোঁ, কিন্তু তাৰ পৰা আমাৰ কোনো লাভ নহয়। লাভ হ'ব কেতিয়া, যেতিয়া আমি তাক মানিম, জানিম। মানিলেও নহ'ব, জানিব লাগিব পদষাৰে কি কৈছে, আৰু সেই পদষাৰ অনুসাৰে আমি চলিব লাগিব। যদি আৰু আমি নীতি নিয়মৰ হিচাপে মাতি যাওঁ, মুখস্থ বিদ্যাত শাস্ত্ৰ পঢ়ি একো লাভ নাই। আমি 10জনক শুনায়ো লাভ নহ'ব যদি আমি নিজে কৰা নাই। কৰিব দিছে, যেতিয়ালৈকে আমি নকৰোঁ তেতিয়ালৈকে আমাৰ কয় নহয় উপদেশতকৈ আৰ্হি ভাল বুলি। সেই জ্ঞানে কোনো কাম নকৰে বুলি কৈছে, যেতিয়ালৈকে আমি নকৰোঁ। জ্ঞান মানে উপযোগী নহয়। আজিকালি আমাৰ বহুত ভাগৱত ব্যাখ্যাকাৰ ওলাইছে, বহুতে কথা কয়, কিন্তু তেওঁলোকৰ যিদৰে কথাবিলাক কয়, কিন্তু ফলপ্ৰসূ তেনেকৈ হোৱা নাই। এতিয়া শংকৰ সংঘৰ সমাজৰ কেইবাজনো ভাগৱত ব্যাখ্যাকাৰ আছে, যিদৰে ধৰক প্ৰাণজিৎ গগৈ, যিদৰে ধৰক জগত বনিয়া, যিদৰে ধৰক অনিল তান্তি, ৰিজু পাঠক, এইসকলে কিমান ধুনীয়া ব্যাখ্যা কৰি আছে। ব্যাখ্যা কৰিলেও কিন্তু সিমান ফলপ্ৰসূ হোৱা নাই। কিয় হোৱা নাই? নিশ্চয় তেওঁলোকৰ কিবা আচৰণত থাকিব নালাগিব। আচৰণত নথকাৰ ফলত এনেকুৱা গতি হ'ব পাৰে। ক'লেও নহ'ব যদি তাক আমি আচৰণত নানো। এতিয়া শাস্ত্ৰই কৈ আছে চৈতন্যক মানা। আমি যদি গৈ পেলাই জ্বৰক ভজি দেখুৱাওঁ, আমি মিঠাতেলৰ চাকি লগাই আছোঁ। নামঘৰত শংকৰ গুৰুজনাই কৈ গ'ল, নামঘৰ বুলি ক'লে আমাৰ শৰীৰটোক বুজাইছে, চৈতন্য শৰীৰটোক বুজাইছে, জ্বৰৰ শৰীৰবিলাকো নহয়। মানে মূৰ্তিৰ কথাও কোৱা নাই। মায়া আদি কৰি সমস্তে জগতে জৰ, কৃষ্ণকে চৈতন্য আত্মা শুদ্ধ। চৈতন্য কৃষ্ণ কৰি জৰক ভজি আমাৰ কিনো লোক অধৰ্ম মুকুত, এইবুলি তেওঁলোকে কয়। মাধৱ গুৰুজনাও কয়, মাধৱ গুৰুজনাই কৈছে চৈতন্যক এৰি জৰক নভজিবা। কিন্তু আমি যদি নামঘৰতে গৈ পেলাই যদি জনাসকলে গৈ পেলাই নামঘৰত দেখুৱাওঁ, চাকি বন্তি লগাই চাকি বন্তি লগাব দিলে, কি চাকি বন্তি লগাব দিলে? জ্ঞানৰ চাকি লগোৱা, জ্ঞানৰ দীপ জ্বলোৱা, ভক্তিৰ দীপ জ্বলোৱা। ভকতিৰ প্ৰদীপহে জ্বলাইছিল শংকৰ গুৰুজনাই। এতিয়া আমাক আচলতে ভকতিৰ প্ৰদীপ লগাব দিছে, আমাক মিঠাতেলৰ চাকি নহয়। আজিকালি আমাৰ বহুতৰে মানে সেইটোৱে ভ্ৰম হৈ গৈছে। ভকতিৰ প্ৰদীপ আমি নজ্বলাওঁ, ভকতিৰ প্ৰদীপ আমাৰ হৃদয়ত জ্বলাব দিছে। প্ৰকৃত গুৰু কি আমাৰ হৃদয়খনক কৈছে। বাহ্যিকত যিমানে যি ভকতি নকৰক, এইবিলাক সকলো মিছা বুলি কৈছে। ওচো বুলি এজন গুৰু আছে, সেই গুৰুজনে কৈছে যে বাহিৰত যিমানে যিয়ে নকৰক, লাগিলে তীৰ্থ ভ্ৰমণ কৰক, মন্দিৰ সেৱা কৰক, নামঘৰত সেৱা কৰক,
নামঘৰত ভাগৱত কৰক যিয়ে নকৰক, সকলোবিলাক মিছা। কাৰণ তেওঁলোকে ভিতৰত দেহ দৃষ্টি কৰা নাই। আমি দেহত দৃষ্টিত কৰিব লাগিব, আমি মনুষ্য সকলো গাত দেখিব লাগিব। যেতিয়া কোনো প্লেচ বুলি নাথাকে। সেইকাৰণে মাধৱদেৱে কৈছে হৰিনামৰ কীৰ্তনত নাহি কালৰ দেশৰ পাত্ৰ, নিয়ম সংযমে একো বিধি। নাহি কালত দেশৰ পাত্ৰ, দেশ বুলি কৈছে, দেশ মানে ঠাই, প্লেচৰ কথা কৈ আছে। ঈশ্বৰক ভক্তি কৰিবলৈ কোনো প্লেচ নালাগে। আমি নিৰ্দিষ্ট প্লেচ বিচাৰি ফুৰিছোঁ। কিয় বিচাৰিছোঁ? ধৰক এটা গুৰুগৃহ এটা বনাই আছোঁ, কিয় বনাইছোঁ? আমি সকলোতে ঈশ্বৰক দেখা নাপাওঁ, দৰ্শন কৰিব নোৱাৰোঁ কাৰণে আমি বনাই আছোঁ। যদি আমি সকলো ভূততে যদি ঈশ্বৰক দেখোঁ, কৈছে সমস্ত ভূততো আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণুপতি, এইটো কৈয়ে আছে ভাগৱত শাস্ত্ৰই। কিন্তু আমি সকলে সমস্ত ভূতত ঈশ্বৰক দেখা নাপাওঁ। ভূত মানে শৰীৰৰ কথা কৈছে, সমস্ত শৰীৰৰ কথা কৈছে। পৰুৱাৰ পৰা মানে যিবিলাক মানে সৰু সৰু জীৱাত্মা আছে, সেই জীৱাত্মাবিলাকৰ পৰাও ধৰিছে। জীৱাত্মাৰ পৰা যিমান যত যি আছে, সেই সকলোবিলাকতে ঈশ্বৰ আছে বুলি কৈছে। আমি সেই সকলৰ গাত ঈশ্বৰক দেখিব লাগিব। আমি যদি জ্বৰৰ নামঘৰটোত সেৱা কৰোঁ, কিন্তু আমি বাহিৰত আহি যদি আমাৰ ওচৰৰ জনকেই আমি যদি ঈশ্বৰময় নেদেখোঁ, পুখুৰীত থকা মাছকেইটাকে যদি আমি ঈশ্বৰময় নেদেখোঁ, আমাৰ ওচৰৰ থকা পাৰ চৰাইকেইটাকে যদি ঈশ্বৰময় নেদেখোঁ, হাঁহকেইটাকে ঈশ্বৰময় নেদেখোঁ, মুৰ্গীকেইটাকে ঈশ্বৰময় নেদেখোঁ, আৰু বিশেষকৈ আজিকালি অসুৰতকৈ মনুষ্যসকল বেছি বেয়া হৈ গৈছে। কিয় বেয়া হৈ গৈছে? অসুৰেও কেতিয়াও কাৰো গৰ্ভধাৰণ নাশ কৰা নাছিল বা গৰ্ভধাৰণ হোৱা নাছিল। আমাৰ আজিকালি মনুষ্যসকলে গৰ্ভধাৰণ খায়, গৰ্ভ খায় বুলি কৈছে। এতিয়া মুৰ্গী চৰাই এটা এতিয়া যিটো কণী, সেই কণীটো এটা গৰ্ভ হয়। তাত এটা জীৱ প্ৰতিপালিত হয়, জীৱ এটা তাৰ পৰা সৃষ্টি হ'ব। সৃষ্টি হোৱাৰ সেই বস্তুটোক আমি কি কৰোঁ? আমি সিজাই কৰি খাওঁ। আমাৰ মনুষ্যৰ যিটো শিশু, আমাৰ মনুষ্যৰ যিটো গৰ্ভটোক যদি আমি এজনী নাৰীৰ পেটৰ পৰা উলিয়াই আনি তাক যদি আমি তেলত ভাজি খাওঁ, তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ পাপ নাই। ঠিক সেইদৰেই এটা ডিমটো যদি আমি বা কণী এটা যদি আমি তেলত ভাজি খাই আছোঁ, তাৰ সমান পাপ নাই। কাৰণ আমি গৰ্ভটোক খাই আছোঁ। এটা জীৱক আমি জিন্দা গৰম তেলত ফ্ৰাই কৰি খাই আছোঁ। সেইটো এটা এক প্ৰকাৰ নৰকে হয়। সেই জীৱটোৰ কিছুমান কৰ্মফল আছিল, কৰ্মফলৰ কাৰণে তেওঁলোকে সেই কৰ্মফলটো ভুগিবলগীয়া হৈছে। কিন্তু যিসকলে কৰি আছে তেওঁলোকে জানো সেই কৰ্মফল নুভুগিব? তেওঁলোকেও সেই কৰ্মফল ভুগিব। সেইকাৰণে কৈছে আমি কৰ্ম কৰাৰ আগত, পাপ কৰাৰ আগত আমি জানিব লাগে। নজনাৰ ফলত আজিকালি মানুহে পাপ কৰিবলৈ ভয় নকৰে। যিদৰে আমাৰ দেশত এতিয়া চুৰ কৰিলে এতিয়া জেল আছে। কয় নহয়, চুৰ কৰা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা। যিসকলে জানে যে সেই চুৰ কৰিবলৈ সেইকাৰণে বহুতে ভয় কৰে। কাৰণ চুৰ কৰা উত্তম বিদ্যা হয়, কিন্তু যদি ধৰিব পাৰিলে যে শিলৰ খুন্দা খাব লাগিব। সেইদৰে যিকোনো পাপ এটা কৰাৰ আগত আমি যদি তাৰ কৰ্মফলটো জানো, তেতিয়াহ'লে আমি কেতিয়াও সেই পাপ কৰিবলৈ আমি আগলৈ বাঢ়ি নাযাওঁ। এতিয়া মাছ এটাক যদি আমি মাৰিলে কি হ'ব? আমাৰো সেইটো গতিয়ে হ'ব। ঈশ্বৰে কৈছে বধাবোৰ বধিব, যি জেনেৰতে সি যি কৰিছে তাকো তেনেকুৱাই কৰা হ'ব। কোনোবা এজনক যদি আমি বিনা কাৰণত, এতিয়া আমি মাছটো আমি চাবচোন, আমি নিজৰ স্বাৰ্থত, লোভত, জিভাৰ লোভত আমি তাক মাৰি আছোঁ। আমাক ঈশ্বৰেও তেনেকুৱাই কৰিব। ঈশ্বৰে কি কৰিব? ঈশ্বৰেও আমাক তেনেকেই বধাব বুলি কৈছে। আমাক মনুষ্য জন্ম দিব। আমি যদি 100 বাৰ যদি হত্যা কৰিছে, তেতিয়াহ'লে আমি 100 জন্ম ল'ব লাগিব। কাৰণ 84 লাখ যোনি আছে, 84 লাখ যোনিত আমি জন্ম ল'ব লাগিব। এটা যোনিৰ জন্মই আমি কেইবাবাৰ লৈ ফুৰিব লাগিব। আৰু সেইটোৱেই এতিয়া মৎস্যটো যে আমি কাটি দিলে যে সি যে যিটো বেদনা পায়,
সেই বেদনাটো আমাৰ এইটো জন্মতেই আমি ভুগিব লাগিব। আমি কিছুমান এতিয়া নানা ধৰণৰ ধৰক এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ তাক সান্তনাটো কিয় দিলে ঈশ্বৰে? কাৰণ সি তেনেকুৱা কাৰ্য কিছুমান কৰি আহিছে, আনক জ্বলা কলা খুৱাই আহিছে বা আনক এনেকুৱা যান্ত্ৰণা দি আহিছে, যিটোৰ ফলত ঈশ্বৰে তাক সেইটো দিছে। বিনা কাৰণত পৃথিৱীখনত একো নহয়, ভগৱন্তৰ কোনো দুখ নাথাকে। ভগৱন্তৰ সকলো সময় সকলো পুত্ৰ হিচাপেই চায়, কিন্তু তুমি ভগৱন্তৰ এজন পুত্ৰক তুমি নাশ কৰিবা, তুমি তাক অন্যায় কৰিবা, ঈশ্বৰে সেইটো কেতিয়াও সহ্য নকৰে। ঈশ্বৰে তেওঁকো দিছে যে তই চা, এজনকে জ্বলা কলা খোৱালে কেনেকুৱা লাগে, বা এজনক মাৰিলে যে কেনেকুৱা লাগে, কাৰোবাক এক চাট দিলে যে কেনেকুৱা লাগে, সেইটো তই চা। সেইকাৰণে ঈশ্বৰে সকলোকে সেই জ্বলা কলা দিহে, যি ৰটিব মানে সেইটোৱে হ'ব। এজন সাধুৱে কৈছে যে তুমি বিনা দোষত তুমি কাকো এক চাটো নামাৰিবা। এক চাট মাৰিলে কি হ'ব জানানে? সেই এক চাটটোৱে যিজন নিৰ্দোষীয়ে গাত মাৰিলা, তেওঁ ধৰক কমজুৰি হয়, তেওঁ তোমাক একো কৰিব নোৱাৰে, কিন্তু তেওঁ অন্তৰৰ পৰা সেই ঈশ্বৰক কয়, হে প্ৰভু, দেখিছা নহয় তুমি বিনা কাৰণতে তুমি তেওঁ কেনেকৈ বল প্ৰয়োগ কৰিছে। সেই চাটটো কি হয় জানে? সেই চাটটো গৈ পেলাই 3 দিন নহয়, 3 সপ্তাহ নহয়, 3 মাহ নহয়, 3 বছৰ নহয়, 30 বছৰ নহয়, 3 জনম ইমান ভাগলৈ বিয়পি পৰে বুলি কৈছে। যদি 3 দিনত যদি পালা, তেতিয়াহ'লে জেউৰাৰ কোবটো বেতৰ কোবেই হৈ আহিব পাৰে, তাত কোনো মানে আশংকা কৰাৰ কথা নাহে, কিন্তু বেতৰহে কোব হ'ব। যদি 3 দিনৰ পৰা যদি 3 সপ্তাহলৈ গুচি যায়, জানিবা সেইটো বেতৰ কোব হৈ নাহে। সেই সময়ত সি লোহাৰৰ চিকৰ কোব হৈ আহিব। আৰু সেই সময়ত যদি 3 বছৰ সপ্তাহ নহয়, যদি 3 বছৰ হৈ যায়, জানিব সেই সময়ত সেইটো সি দাঁৰ ঘাপ হৈ আহিব বুলি কৈছে। যিমানে পিছলৈ গৈ থাকিব, সিমানে সেইটো প্ৰবল হৈ আহে। কাৰণ যেনেকৈ এতিয়া আমি বেংকত টকা পইচা থৈ দিলে যিমানে দিন বাঢ়ি যায়, সিমানে সুদ বেছিকৈ পোৱা যায়। ঠিক সেইদৰে ভগৱানৰ যিবিলাক কৰ্ম, কোনোবাই যদি পাপ কৰ্ম কৰিছে, তাক যিমানে পিছলৈ ভুগিব, সিমানে মানে তাৰ সুদটো বেছিকৈ পোৱা যায়। সি মানে বেছি কষ্টকৰ হৈ আহে। যদি 30 বছৰলৈ হৈ যায়, সেইটো ছুপাৰৰ স্পীডো হৈ আহিব পাৰে। সেইকাৰণে কৰ্ম কৰোঁতে সাৱধান। আমি কৰ্ম কৰোঁতে কিছুমান লগে লগে নহয়। কিয় নহয় মানে, আগত কিছুমান পুণ্য থাকে। আমি পাপ পুণ্য দুয়োটাই কৰোঁ, কিন্তু সেই পুণ্যবিলাক যিবিলাক কৰিছোঁ, সেই পুণ্যবিলাকৰ এটা ফল থাকে। সেই ফলটো ঈশ্বৰে সদায় আগত দিয়ে। পুণ্য ফল আগত দিয়াৰ কাৰণে সেই পাপ ফলটো ৰৈ থাকে, কিন্তু পাপৰ ফলৰো হিচাপ আছে। পুণ্য শেষ হৈ যোৱালৈকে পাপে শোধাই নেৰে। আৰু সদায় মানুহে পাপৰ সংখ্যাটো বেছি থাকে, পুণ্যৰ সংখ্যা কম থাকে। সেইকাৰণে পুণ্য ফলটো আগত দিয়ে। পুণ্য কেইটামান থাকে, সেইটো আমাৰ 100 জন্মৰ ভিতৰত কিছুমানৰতো 35 বছৰৰ ভিতৰতে শেষ হৈ যায়, কিছুমানৰ 50 বছৰৰ ভিতৰতে শেষ হৈ যায়, কিছুমানৰ 60 বছৰৰ ভিতৰত শেষ হৈ যায়। তাৰ পিছৰখিনি পাপৰ ফল আৰু যাৰ শেষ হৈ যায়, এক ঝাটকাত কিছুমানে লৈ গুচি যায় ঈশ্বৰে। এজন নিগুণৰ ভক্ত আছিল। ভক্তজনক তেওঁক গুৰু বুলিয়ে ক'ব পাৰি। চাওক ঈশ্বৰে কেনেকৈ বিচাৰ কৰে। তেওঁ কিন্তু কাকো একো নকৰে। তেওঁ নিগুণ ভক্তি প্ৰচাৰ কৰে। তেওঁ কোনো নামঘৰ হওক, মন্দিৰ হওক, এইবিলাকত সেৱা নকৰে। তেওঁ চৈতন্যক সেৱা কৰে। তেওঁ কোনো মাছ মাংস জাতীয় এইবিলাক আসুৰিক ভোজন তেওঁলোকে নকৰেই। যি দিয়ে তাতেই সন্তুষ্ট হয়। এজন চালফা আছিল সেই সময়ৰ, এইটো বহুত দিনৰ পুৰণা কথা।
সেই ছালফাৰজনে কি কৰে, তেওঁক নিন্দা কৰে। তই সকাম নামান, তই ক'ৰ নতুন ধৰ্ম প্ৰচাৰ কৰিছ। আমাৰ নিগুণ ভক্তি যদি আমি এতিয়া প্ৰচাৰ কৰোঁ, যিসকলে এতিয়া সকাম মানি আছে, যিসকলে নামঘৰ মন্দিৰ মছজিদ এইবিলাক সেৱা কৰি ফুৰে, তেওঁলোকে কি কৰে, তেওঁলোকে নতুন ধৰ্ম বুলি কয়। কিন্তু ভাগৱত গীতা শাস্ত্ৰ এখনেই, আৰু তাত নিগুণ ভক্তিহে আছে, সকাম ভক্তিৰ বিষয়ে উল্লেখ কৰা নাই। সকাম ভক্তি কি? সকাম ভক্তি হৈছে LP স্কুল। আমি যিদৰে ক খ শিকিবৰ কাৰণে কিছুমান মানুহে ধৰক একো নাজানে, শিশু এটাই ধৰক একো নাজানে, তেওঁক এতিয়া আমি ক খনৰ আভাস দিবলৈ আমি দেখুৱাব লগা হয়, কটো কেনেকৈ লিখে, খটো কেনেকৈ লিখে। ঠিক সেইদৰে সকাম ভক্তি হৈছে LP স্কুল। কিন্তু সেই LP স্কুলত জানো আমি সদায় পঢ়ি পেলাই আমি জানো তাত থাকোঁ? আমি সদায় LP স্কুলতে বহি থাকোঁ নেকি? কোনো লোকে কেতিয়াও LP স্কুলত নবহে। আমিবিলাকে এতিয়া আমাৰ সমাজ ব্যৱস্থাবিলাক তেনেকুৱা হৈ আছে। আমি বুঢ়া হৈ গ'লোঁ, কিন্তু সেই LP স্কুলতে বহি আছোঁ। স্কুলৰ প্ৰিন্সিপালে, আমি যদি সঁচাকৈ স্কুলত যদি 5 বছৰৰ পৰা যদি একেবাৰে 30 বছৰলৈকে যদি LP স্কুলত বহি থাকিলোঁ হয়, আমাক প্ৰিন্সিপালে গোটা মাৰি উলিয়ালে হয়, বোলে তই ওলাই যায় স্কুলৰ পৰা। কিন্তু এতিয়া আমাক এনেকুৱা গোটা মৰা মানুহ নাই কাৰণে আমি একো কৰা নাই। আমি তাকেই পুনৰ আমি কৰি আছোঁ। সেই গুৰুজনক তেতিয়া এই ছালফাৰজনে কি কৈছিলে গম পাইছেনে? ক'ৰ ধৰ্ম পালি, চুলি কাটিম, আমুক কৰিম, চোঁচৰাই নিম, বহুত নানা ধৰণৰ কথা কৈছিল। কথা কোৱাৰ ফলত বহুত অপমান কৰিছিল। আমি কিছুমান কাৰ্য আমাৰ এতিয়া যিবিলাক পাপ, বহুতে অজানিতে কৰে, তাৰ কিন্তু কৰ্মফলৰ বিষয়ে সিহঁতে চিন্তন নকৰে। সেইকাৰণে কৈছে, চিন্তনৰ স্মৰণ যিসকলে দিয়ে সেইসকল গুৰুকহে আমাক পুজিব দিছে। আজিকালি আমি চিন্তনৰ স্মৰণৰ দিয়া গুৰুসকলক আমি নিবিচাৰোঁ। আমি এনেকুৱা কিছুমান গুৰু লৈ লওঁ যিবিলাকে মানে পাখণ্ডামি প্ৰচাৰ কৰি ফুৰে, সেইবিলাকক আমি গুৰু মানি আছোঁ। নীতি নিয়ম শিকাই ফুৰে, এই গা ধুব লাগে, এই দেহক লৈ যিবিলাকে মানে ভক্তিৰ জ্ঞান দিয়ে, আমি আমুকটো কৰিব লাগে, ভুচুকটো কৰিব লাগে বুলি, সেইসকলক গুৰু মানিব দিয়া নাই। সেইবিলাকক পাখণ্ড গুৰু বুলি শাস্ত্ৰই উল্লেখ কৰিছে। স্মৰণ আৰু চিন্তনৰ কথা কয়। আমাৰ প্ৰত্যেক নাগৰিক বা প্ৰত্যেক জনসাধাৰণৰ, প্ৰত্যেক মনুষ্য যদি এই কথাটো যদি লক্ষ্য ৰাখে, এইটো গীতা শাস্ত্ৰত লিখা আছে। প্ৰকৃত সৎগুৰুৱে সদায় স্মৰণ আৰু চিন্তনৰ কথা কয় বুলি কৈছে। চিন্তন, আমাক চিন্তা কৰিব দিছে, আমি পাপ কৰিলে কি হয়। আমাৰ জীৱনত মনুষ্য জীৱনে সদায় পাপ আৰু পুণ্যই লগত যায় বুলি কৈছে। মৃত্যুৰ পিছত আমাৰ একো সা সম্পত্তি একো নাযায়, পাপ আৰু পুণ্য যায়। কোনে কিমান ভাল কৰিছে, কোনে কিমান বেয়া কৰিছে, সেই কৰ্ম দুটাৰ ফল যায় বুলি কৈছে। সেই কৰ্ম দুটাৰ ফলেই হৈছে পাপ আৰু পুণ্য। তেতিয়া সেই ছালফাৰজনে তেওঁক বহুত নিন্দা বাসনা কৰিছিল। ইমান নিন্দা বাসনা কৰিছিল, কিন্তু তেওঁ এজন গুৰু আছিল। তেওঁ কিন্তু একো কোৱা নাছিল। একো নোকোৱাৰ ফলত তেওঁ কেতিয়াও খং নুঠে। তেওঁ আহি পেলাই মানে যেতিয়া গৃহত পালে, তেওঁ বহুত শিষ্যও আছিল সেই সময়ত। শিষ্যসকলৰ আগত বহুত কথা কোৱাত শিষ্যসকলে গুৰুজনক আহি কৈছে বোলে, গুৰুজন আপুনিতো কমচে কম এষাৰ ক'ব লাগে। আপুনিতো কোনো অসত্য প্ৰচাৰ কৰা নাই, আপুনি সত্য প্ৰচাৰ কৰি ফুৰিছে। আপুনি কমচে কম এষাৰ কথা ক'ব লাগে। সেইবুলি যেতিয়াই কওঁতে মানে তেওঁৰ মুখতে মানে সেইদিনা অকণমান ক্ৰোধ উপজিল, আৰু তেওঁৰ মুখৰে এষাৰ বেয়াকৈ ওলাই গ'ল। তাৰ মূৰটো 3 দিনৰ ভিতৰত ডিঙিত লাগি নাথাকে বুলি কৈ দিলে। আৰু সঁচাকৈ সেইটোৱে হয়। এজেগাত নদীৰ কিনাৰত পৰি আছে বডিটো, কিন্তু তাৰ মূৰটো আজিলৈকে কোনেও বিচাৰি নাপালে যে কোনে কাটি লৈ গুচি গ'ল। আজিলৈকে বিচাৰি নাপালে। সাধু সন্তৰ চাওক, সাধু সন্তৰ বাক্য কেনেকৈ লাগে, ঈশ্বৰৰ ভক্তিৰ মহিমা কিমান। সেইকাৰণে কৈছে, পাপ কৰাৰ আগত আমি ভাবি চাব লাগে। ঈশ্বৰে যেতিয়া কৰ্মফল দিয়ে, তেতিয়া মুখৰ বাক্যও সেই বাক্য সাৰো এষাৰ তৰোৱালৰ দৰে কাম কৰে বুলি কৈছে। আমি কাৰোবাক গৈ বাহুৰ বল দেখুৱাবই নালাগে, আমাৰ বাক্যই কাফি। বাক্যতেই সকলো। আগৰ দিনৰ ঋষিমুনিসকলে
মুখৰ বাক্যলৈ সকলোৱে ভয় কৰে, কাৰণ অভিশাপ দি দিব, আৰু অভিশাপ দিলে লগে লগে হৈ যায়। এতিয়া বৰ্তমান যুগত অভিশাপ দিলে নহয় বুলি কয় বহুতে, কিন্তু ভুল কয়। বৰ্তমান যুগতো সেইটো এতিয়াও আছে। হয়, অভিশাপ দিলে লগে লগে কলি যুগত নালাগে, কিন্তু যদি অনীতিত কৰি আমি কামৰ পৰা যিটো শোষণ কৰিছোঁ, তাৰ পৰা যিটো খাওঁ, অন্তৰত যিটো খাওঁ, সেইটোৱে প্ৰকৃততে অভিশাপ। আৰু সি এসময়ত নহয় এসময়ত লাগিবতো চিয়ৰ। কোনোবাই যদি ভাবি আছে নালাগে বুলি, সি ভ্ৰম ভাবি আছে। আমি বহুতক দেখিছোঁ, বহুতো এতিয়া লুটি লুটি কোটিপতি হৈ গ'ল, কিন্তু তাৰ মৃত্যুবিলাক চাবলগীয়া মৃত্যু। ব্লাড চেঞ্জ কৰিবৰ কাৰণে দিল্লী যাবলগীয়া হয়। ব্লাড এনেকুৱা জেগাত দিছে, ভগৱানেও মানে জানে যে কাক কি বেমাৰ দিব লাগে। এনেকুৱা বেমাৰ দিছে যিটো এতিয়া ব্লাড চেঞ্জ কৰিব দিল্লী যাবলগীয়া হয়। তাৰ বেছিভাগ টকা সেই বেমাৰতে গুচি যায়, আৰু গৈও এসময়ত সি সুস্থ হ'ব নোৱাৰে, তাৰ সেইফালেই কৰ্মফল সেইফালেই ভুগিবলগীয়া হয়। সেইকাৰণে কৃষ্ণমী ভকতসকল পাপ কৰাৰ আগতে আমি তাৰ কৰ্মফলবিলাক আমাক জানি ল'ব দিছে। সদায় জানি লওক। কৰ্মফল নাজানিলে পাপত কৰি কৰি গৈ থাকিলে অজ্ঞান। সেইকাৰণে কৈছোঁ আমাক বিশেষকৈ কলি যুগ, কলি মানে অপইতা, অজ্ঞানৰ যুগ বুলি কৈছে। আমাৰ বহুতেই নাজানে। আজিকালি যিটো শিক্ষা ব্যৱস্থা, সেইটোৱে জ্ঞান নিদিয়ে নহয়, সেইটোৱে শিক্ষা দিয়ে বুলি কৈছে। শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে। জ্ঞান কাক কৈছে? আত্মৰ পৰিচয় জ্ঞান। আমি নিজক চিনি পোৱাটো জ্ঞান। আজিকালি আমি মানুহে নিজক চিনি নাপাওঁ। চাবচোন, যে আমি যদি কোনোবাসকলক যদি কওঁ, সেই সকলোতে ঈশ্বৰ আছে, কাকো ঈৰ্ষা নকৰিবা, নিন্দা নকৰিবা, তিৰস্কাৰ নকৰিবা। আমি কোনোবা সময়ত হয় হয় বুলি ক'ম, কিন্তু আমি তাক নামানো। কিয় নামানো? কাৰণ আমি অজ্ঞানী। আমি শৰীৰ দৰ্শন কৰোঁ সদায়, আত্মা দৰ্শন কৰিব কেতিয়াও নোৱাৰোঁ। আৰু আত্মা দৰ্শন কৰা লোকসকল সদায় দয়ালুৱে হয়, তেওঁলোকে প্ৰকৃত ধাৰ্মিক। ধৰক যীশুখ্ৰীষ্টক গজাল মাৰি ক্ৰছ চিনটো তেনেকৈ ওলোমাই দিছিল। তেতিয়া ভগৱন্তক কৈছিল, প্ৰভু এওঁলোকক ক্ষমা কৰি দিব, তেওঁলোকে কি কৰি আছে তেওঁলোকে নিজেই নাজানে। চাওক কিমান ক্ষমাশীল। ভগৱন্তক ইমান তেওঁলোকক শাস্তি দিছে তেওঁক, কিন্তু ভগৱানক কি কৈছে? ক্ষমা কৰি দিবৰ কাৰণে কৈ আছে। সেইকাৰণে তেওঁ অমৰো হ'ল। য'ত যি জেগাত মই দুদিনৰ পিছত মোক তোমালোকে য'ত আগত লগ পোৱা তাতে লগ পাবা। আৰু হয়ো সঁচা সঁচিকৈ সকলোৱে তাত দেখা পাইছিল তেওঁ। তেতিয়াহে পৰাহে তেওঁ যিটো খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল, সেই যীশুখ্ৰীষ্টৰ বাণীসমূহ তেওঁলোকে মানি লৈছিল। বাইবেল, গীতা, কোৰাণ, যিবিলাক মানে ধাৰ্মিক গ্ৰন্থ, এইবিলাক নিগুণ গ্ৰন্থ হয়। ইয়াত কোনো জীৱ হত্যাৰ বিষয়ে ক'তো উল্লেখ নাই। আমিবিলাকে কিন্তু সেইবোৰ ভালকৈ নপঢ়ি পেলাই নামানি পেলাই আমি প্ৰাণী হত্যা, জীৱ হত্যা কৰি ফুৰিছোঁ। সকলোৱে একেই কৈছে। যীশুখ্ৰীষ্টই কৈ গ'ল বোলে, পাপক ঘিণ কৰিবা কিন্তু পাপীক নহয়। চাওক চিন্তাধাৰাবিলাক চাওক কেনেকুৱা। পাপীজনক ঘৃণা কৰিব হাক দিছে। হজৰত মহম্মদে তো এটা হৰিণাৰ কাৰণে তেওঁ নিজেই ফান্দত গৈ লাগি আছিল। সেই যিজনে হৰিণাটোৰ দুখ দেখা পাই নিজে ফান্দত লাগি আছিল, সেইজনে কি গৰু মাৰি খাবলৈ দিব নেকি? আমাৰ মনুষ্যসকল ক'ত আছে? সেইকাৰণে চিন্তন কৰিব দিছে। অহিংসাই পৰম ধৰ্ম, এইটো সঁচা কথা। আৰু অহিংসাকে হৰিনাম বুলি কৈছে। অহিংসাই পৰম ধৰ্ম, জানা হৰিনাম। শংকৰে ডাকিলা বোলা ৰাম ৰাম। সেইকাৰণে কৃষ্ণমী ভকতসকল, আমি সদায় পাপৰ পৰা মুক্ত হ'ব বিচাৰিলে আমি তাৰ বিষয়ে কি কৰ্ম কৰিলে কি পাপ হয়, কি ফল হয়, সেইবিলাক আমি জানিব লাগিব। সেয়া কিহৰ দ্বাৰা জানিব পাৰিম? সেয়া শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা জানিব পাৰিম। আৰু কোনোবা
সৎগুৰুৰ দ্বাৰাহে জানিব পৰা যায়। তাৰ বাদে অন্য আৰু ক'তো একো উপায় নাই। কিন্তু সদায় নীতি নিয়মত চলিলে নহ'ব। নীতি কাক কৈছে? নিয়ম কাক কৈছে? আমি প্ৰকৃত নীতি নিয়মবিলাক নমনা হ'লোঁ। আমি যিবিলাক এতিয়া মনুষ্যসকলে বনাই দিছে, যিবিলাক ৰাতিপুৱা উঠি গা ধুব লাগিব, ৰাতিপুৱা উঠি এই শৰীৰৰ নিয়মখিনিৰ কথা কয়, কিন্তু বাস্তৱিকত সেইবিলাক নিয়মত কোৱা নাই। নিয়ম কাক কৈছে? 1 নম্বৰতে কৈছে অহিংসা, 2 নম্বৰ কৈছে সত্য, প্ৰেম, ক্ষমা, দয়া, অক্ৰোধ, ঈৰ্ষা নকৰা, হিংসা নকৰা। কৃষ্ণই ভকতসকল, আজি ভিডিঅ' ভাগ ইমানতে সামৰিলোঁ। আজি আমি ৰাতিপুৱা সময়তে এই ভিডিঅ' ভাগ বনালোঁ, আপোনালোকক শুনাম বুলি 2 এষাৰ। ধৰ্ম কৰিব লাগে কিয়? ধৰ্ম উৎপত্তি হয় কিহত? সত্যত। ধৰ্ম কৰিব লাগে কিয়? আমি দয়াত ধৰ্ম বঢ়াবৰ কাৰণে কৰিব লাগে। কয় নহয়, কিবা এটা বস্তু বঢ়াবৰ কাৰণে কৰিব লাগে। আমি যিকোনো কাৰ্য এটা বঢ়াম কেনেকৈ? ধৰ্ম বাঢ়ে ক'ত? ধৰ্ম সদায় দয়াত বাঢ়ে। আমি যদি দয়া নকৰোঁ, অকল মনুষ্যকে দয়া কৰি থাকিলে নহ'ব। আমাৰ আজিকালি দয়া বস্তুটো ভাগ হৈ গৈছে। এনেকুৱা হৈছে, মনুষ্যটো হৈছে, কিন্তু মনুষ্যৰ মাজত ভাগ হৈছে। নিজৰ কিবা পৰিয়াল, ৰিলেশ্যন, এই সকলোৰ মাজত আমাৰ দয়াটো সীমিত হৈ গৈছে। তাৰ বাদে আমি সকলোকে সমান দেখি দয়া কৰিব নোৱাৰোঁ, কিন্তু সকলোকে সমান দেখি দয়া কৰিব লাগিব। সেইটোৱে প্ৰকৃত দয়া। গীতা শাস্ত্ৰত উল্লেখ আছে, তুমি যদি খাই থকাৰ সময়ত তোমাৰ সন্মুখত যদি এজন অতিথি আহিল, অতিথিজনক তুমি কেনেকৈ দয়া কৰিবা? তোমাৰ ভাগত অন্ন খাবলৈ লৈছিলে, তাতে অতিথি এজন আহিল, তোমাৰ ভাগৰ পৰা তেওঁক এফাল দি দিয়ে বুলি কৈছে, আধা দিব কৈছে। সেইকাৰণে দান বস্তুটো আমি প্ৰকৃততে আধা দিব লাগে। আমি 10 টকাৰ ভিতৰত যদি আমি 1 টকা দান দিওঁ, সেইটো দান বুলি কোৱা নাই, 50-50 দান। গীতা শাস্ত্ৰত উল্লেখ আছে, যিসকলে গীতা শাস্ত্ৰ পঢ়িছে তেওঁলোকে নিশ্চয় জানে, 50-50 দান বুলি কৈছে। আকৌ সেই সময়ত যদি আৰু এজন আহিলে, তুমি আধা দি দিলা, আৰু এজন আহিলে, তেতিয়া সেই যিজন ভক্তক দিলা, তেওঁৰ পৰা ভাগ কৰিব দিয়া নাই, তোমাৰ পৰা আধা দান। সেইটোকহে কৈছে প্ৰকৃততে দয়া। সেই অতিথিজনে যদি দয়া কৰি পেলাই তেওঁৰ পৰাও দিয়ে, সেইটো তেওঁ দিব পাৰে। আমি প্ৰকৃততে দয়া কৰিবলৈ পাহৰি গ'লোঁ। কিন্তু প্ৰকৃততে দয়া নকৰালৈকে আমাৰ কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম বাঢ়িবই নোৱাৰে। ধৰ্মত ঠেৰেঙা লাগি যাব, জ্বৰ তালে পৰিৱৰ্তন হৈ যাব, চৈতন্য তালে নাযায়। এতিয়া আমাৰ ধৰ্মবিলাক আছে জ্বৰ তালে পৰিৱৰ্তন হৈ গৈছে। আমি ঈশ্বৰক ভক্তি কৰিবলৈ আমি কি কৰোঁ? আমি বেপাৰ কৰিবলগীয়া হৈ গৈছে আজিকালি। কৃষ্ণ ভকতসকল, আমি অন্তৰ শুদ্ধ কৰা অতি আৱশ্যক, আৰু সেইটো আমাৰ শাস্ত্ৰ অধ্যয়নৰ দ্বাৰাহে হ'ব। সৎগুৰুৰ আশ্ৰয় ল'ব লাগিব, তেতিয়াহে আমাৰ অন্তৰকণ শুদ্ধ হ'ব। অন্তৰকণ শুদ্ধ কৰাৰ অন্য আৰু বেলেগ প্ৰচেছ নাই। কিন্তু গৰ্ব অহংকাৰ থাকিলে অন্তৰ শুদ্ধ নহয়, আৰু নিজকে বেছি জনাত দেখুৱালে অন্তৰ শুদ্ধ নহ'ব। আমি সেই জ্ঞানখিনি আমি ল'ব লাগিব। ৰাম কৃষ্ণ হৰি।